আউনীআটী মহাসত্ৰ মহাপুণ্যস্থান গুৰু জনাই পাতি থৈ গ'ল নামৰে উদ্যান ভকতে লয় নিতে কৃষ্ণ গুণনাম আমিও যাওঁ আহা পূৰ্ণ হৈব মনস্কাৰ। হয়, মই বৰ্তমান উপস্থিত আছোঁ কলিয়াপানীস্থিত ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰ আৰু যিখন আউনীআটী সত্ৰক লৈ বহু ইতিহাস জড়িত হৈ আছে। আউনীআটী সত্ৰৰ যি চিন্তাধাৰা আধ্যাত্মিকতা, এই আধ্যাত্মিকতাৰ লগত অসমীয়া জাতীয় জীৱনৰ বহু কথা জড়িত হৈ আছে। আহকচোন আমি আজি আউনীআটী সত্ৰৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। 1575 শকত আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত মাজুলীত আউনীআটী সত্ৰৰ প্ৰতিষ্ঠা হৈছিল। অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ আউনীআটী সত্ৰৰ প্ৰায় 12টা শাখা আছে। ইয়াৰ মূল শাখাটো গুৱাহাটীত অৱস্থিত আৰু 2003 চনত বৰ্তমানৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ উদ্যোগত এই কলীয়াপানীত আউনীআটী সত্ৰৰ এক শাখা স্থাপিত হৈছে। ভাদ মাহ যিহেতু সমাগত, শত সহস্ৰ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ প্ৰত্যেক বছৰেই আউনীআটী সত্ৰৰ এই স্থানলৈ আহে আৰু গুৰুজনাক তথা ভগৱানক প্ৰাৰ্থনা জনায়। বছৰটি মংগলৰ বাবে তেওঁলোকে প্ৰাৰ্থনা জনায় আৰু ভকতৰ যি ধূলি পদধূলা, এই পদধূলা শিৰত লৈ শত সহস্ৰ ভক্তই আমি আজি আউনীআটী কলীয়াপানীৰ এই শাখাৰ পৰা আমি গোটেই আউনীআটীৰ এক ঐতিহ্য যি আছে, আউনীআটী সত্ৰৰ যি ইতিহাস আছে, এই ইতিহাসৰ বিষয়ে চমু কথা আমি জনাবলৈ চেষ্টা কৰিম। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 2 কিলোমিটাৰ ভিতৰত অৱস্থিত প্ৰাকৃতিকভাৱে মনোমোহা এইখন হ'ল কলীয়াপানীস্থিত আউনীআটী সত্ৰ। এই আউনীআটী সত্ৰখন অসমৰ সত্ৰসমূহৰ ভিতৰত প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। উল্লেখযোগ্য যে 1575 শকত আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত প্ৰতিষ্ঠা লাভ কৰা এই সত্ৰখনিৰ প্ৰথমজন সত্ৰাধিকাৰ হ'ল নিৰঞ্জন দেৱ। উল্লেখযোগ্য যে মাজুলীত আউনীআটী সত্ৰৰ মূল সত্ৰভাগ অৱস্থিত যদিও এই সত্ৰৰ সৰ্বমুঠ 12খন শাখা সত্ৰ আছে। ইয়াৰে মূল শাখা সত্ৰখনি উত্তৰ গুৱাহাটীত অৱস্থিত। তিয়কৰ কলীয়াপানীস্থিত এই সত্ৰৰ চৌদিশৰ বেৰাবোৰত খোদিত হৈ আছে মহৎ লোকৰ বাণী। অন্যহাতে সত্ৰখনিৰ চৌদিশৰ এক সেউজীয়া পৰিৱেশে ইয়াৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। সত্ৰৰ দেৱালে দেৱালে আছে বিভিন্ন আখ্যানৰ ভাস্কৰ্য শিল্প। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল আধ্যাত্মিকতাৰে পূৰ্ণ ভাদ মাহত সহস্ৰ ভক্তৰ সমাদৰ ঘটা এই বৈকুণ্ঠপুৰীত এইবাৰ হ'বনে ভক্তৰ সমাগম? বিশ্বত্ৰাস COVID-19 পেলাব নেকি প্ৰভাৱ? এয়া এক প্ৰশ্নবোধক। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ প্ৰবাহিকা।